আপোনালোকে যদি ৰাজস্থান জয়পুৰত ফুৰিবলৈ যায় আৰু থাকিবৰ কাৰণে ৰুম বিচাৰি থাকে তেন্তে এইটো ভিডিঅ' আপোনালোকৰ বাবে বহুত সহায়ক হ'ব। এই হোটেলখনৰ নাম হৈছে হোটেল ওম পেলেচ আৰু আমি জয়পুৰত যাওঁতে এইখন হোটেলতে আহিছিলোঁ আৰু এই ৰুমটো যি দেখিছে এইটো ৰুমৰ প্ৰাইচ আছিল মাত্ৰ 600 টকা। ইয়াতে ৰুমটোত আছিল দুখন ডাবল চাইজৰ বেড আপোনালোকক দেখালোঁ মই। লগতে আছিল বাথৰুম লেট্ৰিন এটাচ আৰু টিভিৰো ব্যৱস্থা ইয়াতে আছে আৰু টিভিটোৰ তলতে ষ্ট'ৰেজৰ কাৰণে কিমান জাগা দিছে দেখছি না, দুটা দিছে এই ড্ৰয়াৰ। ইয়াতে ড্ৰয়াৰকেইটাও বহুত ডাঙৰ ডাঙৰ আছিল, বহুতখিনি বস্তুৱে ধৰে আৰু আপোনালোকে এই বেকগ্ৰাউণ্ডটো একদম মান্য নকৰিব দিয়ক, কাৰণ যাই কিনে পাইছোঁ আৰু বহুত মানুহ যিহেতু একদম লেতেৰা পেতেৰা হৈ বস্তু চস্তু ইফালে সিফালে পৰি আছে আৰু ইয়াতে আপোনালোকে কিছুমান পাৰ্চনেল কাম কৰিবৰ কাৰণে টেবুল চেয়াৰো আছে, এখন বহুত ডাঙৰ এখন গ্লাছ কৰি ফুল লুকটো চাবৰ কাৰণে একদমেই অসুবিধা নহয়। আৰু বিছনাখনৰ চাইজকেইটাতো দেখছি ইমান ডাঙৰ ডাঙৰ আৰু বিছনাৰ মাজতো এটা ড্ৰয়াৰ আছে, এটাও আপোনালোকে কিবা কিবি থ'ব পাৰিব আৰু ইয়াতে এচি নন এচি দুয়োটা ৰুমেই এভেইলেবল আছে। ছিংগল বেডৰ ৰুম লাগিলে সেয়াও আপোনালোকে পাই যাব আৰু স্ক্ৰীণত মই নাম্বাৰটো দিছোঁ, লাগিলে কণ্টেক্ট কৰি ল'ব পাৰিব।